বনাবলৈ লৈছোঁ পাতত দিয়া সৰু মাছ দেখিছে বৰ ধুনীয়া ধুনীয়া মোৱা মাছ এয়া এপোৱা সৰু মাছ লৈছোঁ প্লাছ মাছ পাতত দিবলৈ মই আম আদাৰ পাত লৈছোঁ আৰু তাত দিবলৈ কেঁচা মিঠাতেল নিমখ কেঁচা জলকীয়া পিঁয়াজ কণ বিলাহী নৰসিংহ পাত নহৰু হালধি আৰু বগা সৰিয়হ নিমখ আৰু হালধিটো আপোনালোকে সোৱাদ অনুযায়ী দিব যিহেতুকে মই জ্বলা খাই ভাল পাওঁ মই আপোনালোকক আগতেও কৈছোঁ তো পেষ্ট যিটো মই বনাম সেইটো হৈছে সৰিয়হ হালধি নহৰু আৰু কেঁচা পিঁয়াজ আৰু এই 3টা কেঁচা জলকীয়া দিছোঁ আৰু যেতিয়া নিমখটো পাৰিলে আপোনালোকে লগতে পিহি দিব মই কিন্তু পাছতহে দিছোঁ কাৰণ যিমানটো নিমখ মই খাওঁ আমি অকণমান নিমখটো মানে অকণমান বেছিকৈ দিওঁ কাৰণ মই জলকীয়াটো বেছিকৈ দিওঁ এই জলকীয়া দেখিছেই নহয় 6টা তো 6টা জলকীয়া মই কি কৰোঁ ফালি তাতে যেতিয়া পেক কৰিম বস্তুটো তেতিয়া পেক কৰোঁতে দি দিম আৰু এই 3টা পেষ্টত দিম তো আজি মই যিহেতুকে বনাবলৈ লওঁতে আপোনালোকক কৈছোঁৱে যে খুব খৰধৰকৈ বনাইছোঁ মই পেষ্টটো বনাই ৰাখিছোঁ এইকেইটা বস্তু দি কেঁচা জলকীয়া নহৰু আৰু পিঁয়াজ দি পেষ্টটো এনেকুৱা হৈছে মই নিমখটো ইয়াত দিয়া নাই আপোনালোকে দি ল'ব পাৰে আহকচোন ধুনীয়াকৈ মাছখিনিৰ লগত মিহলাই এনেদৰে ঢালি লৈ পেলাই পেষ্টখিনি মিহলাই লওক আৰু তাতে নিমখ দি দিব সোৱাদ অনুযায়ী খুব মিহিকৈ পিচিব পেষ্টটো তেতিয়া বেছি সোৱাদ হয় মই নিমখ 2 টেবুলস্পুন দিছোঁ যিহেতুকে মই জ্বলাটো অকণ বেছি দিছোঁ আপোনালোকে নিজৰ সোৱাদ অনুযায়ী আৰু খাব পৰা জোখৰহে জ্বলাটো দিব বেছি জ্বলা দিলে সৰু ল'ৰা ছোৱালীয়ে খাব নোৱাৰে সেইটো কাৰণে মই সৰু জ্বলা নথকা 3টা জলকীয়া দিছোঁ আৰু এনেকৈ জলকীয়াবোৰ ফালি ওপৰ দি দিম কাৰণ স্মেলটো বহুত ধুনীয়া আহে আহকচোন মাছখিনি এনেকৈ মিহলাই লওক 3 চাহ চামুচ কেঁচা মিঠাতেল দিব বহুতে নিদিয়ে মই দিওঁ মোৰ ভাল লাগে বহুত ধুনীয়া লাগে টেষ্টটো টাউনত অকণ কলপাত পোৱাটো দিগদাৰ হ'লেও হালধিৰ পাতেই হওক বা এনেকুৱা আম আদাৰ পাতেই হওক পালে মই যেতিয়াই পাওঁ চাই থৈ আহোঁ আৰু এনেকুৱা কিবা ডিছ বনাবলৈ হ'লে ধুনীয়াকৈ আনি ৰেডি কৰি লওঁ চব কি ধুনীয়াকৈ মিহল খাই গৈছে এইকাৰণে মই আপোনালোকক পেষ্টতে নিমখটো দিবলৈ কৈছোঁ যিহেতুকে ভালকৈ যদি নিমখটো মিহল খাই নাযায় খাবলৈ বৰ কিবা লাগে কাৰণ এটা চাইডে যদি নিমখ হ'ব আনটা চাইডে যদি নিমখ নহয় ভাল নালাগে বিলাহীটো দিব কাৰণ মই বাৰে বাৰে কৈ আছোঁ যে সৰু ল'ৰা ছোৱালীয়ে জ্বলাটো বেছি খাব নোৱাৰে আৰু ল'ৰা ছোৱালীক এনেদৰে মাছ খুৱাবলৈ শিকক আমাৰ অসমীয়া খাদ্যবোৰ আচলতে ল'ৰা ছোৱালীয়ে শিকিব লাগে খুৱাবই লাগে জলকীয়া এনেকৈ দিয়ক মই যে লৈছিলোঁ নৰসিংহৰ পাত চব অকণো মই চিৰা কুটা কৰা নাই ডাইৰেক্ট আনি ধুই ধাই লৈছোঁ তো নৰসিংহৰ পাতখিনি এনেকৈ দি দিয়ক কিয়নো নৰসিংহৰ পাতটোৰ স্মেলটো বহুত ধুনীয়া সোমাই যাব ইয়াত আমিতো ধনিয়া দি খায়ে থাকোঁ নৰসিংহৰ পাতটো দি এবাৰ খাই চাবচোন মাছখিনি এনেদৰে মিহলাই লোৱাৰ পিছত আৰু নৰসিংহ পাতখিনি ওপৰত আৰু বিলাহী কেঁচা জলকীয়া নৰসিংহ পাত দি পেলাই এনেকৈ সুন্দৰকৈ পেকিং কৰক
পাতখিনি যিমানেই সৰহ হ'ব বস্তুখিনি সিমানেই ভালকৈ আৰু সোনকালে সিজিব। বিৰাট ধুনীয়া লাগে খাবলৈ আৰু বিৰাট মানে শক্তিশালী বস্তু এইটো। তেল বহুত কম লাগে, লেছ অইল, যিটো আমাৰ কাৰণে বহুতেই ভাল। অসমীয়া খাদ্য সম্ভাৰ ইমানেই শক্তিশালী আৰু ইমানেই টেষ্টি, মানে মোৰতো মুখেৰে পানী ওলায়। এয়া চাওক, ধুনীয়াকৈ পেকিং কৰি ল'লোঁ, দেখিছেনে? তো এতিয়া মই এইখন, আপোনালোকে যদি লোহাৰ কেৰাহী আছে, লোহাৰ কেৰাহীখন গেছত গৰম কৰি পেলাই লোহাৰ কেৰাহীত দিয়ক। প্ৰথমতে অকণমান সময় ঢাকনখন মাৰি দিব, তাৰপিছত ইলুটি শিলুটি কৰি থাকিব যেতিয়ালৈকে পাতকেইখিলা ক'লা পৰি নাযায়। আৰু যেতিয়াই খোৱাৰ স্মেল এটা আহিব তেতিয়া নমাই চাব যে মাছখিনি সম্পূৰ্ণভাৱে হৈ যাব। কিন্তু পাতখিনি যেতিয়ালৈকে ক'লা নপৰে তেতিয়ালৈকে আপোনালোকে কিন্তু নমাই নানিব। আহকচোন এতিয়া কেৰাহীখনত মই লোহাৰ কেৰাহী লৈছোঁ। কেৰাহীখন যথেষ্ট গৰম হৈছে, তো মই গেছটো এতিয়া কমাই দিছোঁ আৰু এইটো এনেকৈ দি দিছোঁ। অভেন থকাসকলে অভেনতে দি খাব পাৰে, কিন্তু মই ভাবোঁ যে অভেনতকৈ এনেকৈ যদি আমি লোহাৰ কেৰাহীত বনাই খাওঁ বেছি ভাল লাগিব। ঢাকি দিওঁ অলপ সময়ৰ কাৰণে, খুব বেছি 7 মিনিটমানৰ কাৰণে ঢাকি থওক। 7 মিনিটৰ পাছত দেখিছেনে কি ধুনীয়া স্মেল এটা আহিছে। এতিয়া দেখিছে, লুটিয়াই দিওঁ আৰু 5 মিনিটৰ কাৰণে ৰাখি দিয়ক। 5 মিনিট লুটিয়াই দিয়াৰ পাছত চাওঁচোন, দেখিছেনে এইকেইডাল কেনেকুৱা ঢিলা হৈ গ'লগৈ। এতিয়া 2 মিনিট ঢাকনখন বন্ধ নকৰাকৈ থাকিবলৈ দিয়ক। 2 মিনিটৰ পাছত দেখিছেনে কি ধুনীয়া হৈ গ'ল, একদম চব ঢিলা হৈ গ'ল। প্ৰথম যেতিয়া দিছিলোঁ তেতিয়া টাইট হৈ আছিলে, এতিয়া ঢিলা হৈ গ'ল। এতিয়া গেছটো কমপ্লিট অফ কৰি দিয়ক। চাওঁচোন কেনেকুৱা হৈছে। মোৰটোতো একদম চেণ্ট পাই পূৰা লোভৰ পানী ওলাই গৈছে। গৰম হৈ আছে, বহুত গৰম। মই নৰসিংহৰ পাতকেইখিলা এনেকৈ দিয়াৰ বাবে গোটা গোটা হৈ আছে, কাৰণ ল'ৰা ছোৱালীবিলাকে নৰসিংহৰ পাত বা এইবোৰ কিবা হাৰ্বছ যিবিলাক ভাল বস্তু, ঔষধি গুণযুক্ত বস্তু খাবলৈ নিবিচাৰে। কিন্তু ময়ো সিহঁতৰ মাক হয়, চিধাকৈ নাখাওঁ যেতিয়া বেকাকেতো খোৱাবই লাগিব। তো ইয়াৰ যিমানখিনি গুণাগুণ ইয়াত মই ভাবোঁ সোমাইছে বুলি। দেখিছেনে জলকীয়াকেইটা ধুনীয়াকৈ সিজি গৈছে, চব ধুনীয়াকৈ সিজি গৈছে, বিলাহী। এতিয়া ধুনীয়াকৈ আপোনালোকেও খাব আৰু ময়ো খাওঁ দেই। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।